আজি ব্লগটো ষ্টাৰ্ট কৰিছে ৰবা মই কাটি দিম তাত মানে একদম জমনি হয় আৰু वेलकम बैक टू माय चैनल आशा करिছো আপোনালোক সকলো বহুত বেছি ভালে আছে আজি ভিডিওটো পিছবেলাৰ পৰা ষ্টাৰ্ট কৰিছো এফালে আমাৰ নাইনাকো ৰেডি কৰাই দিছো ময়ো ৰেডি হৈ আছো একদম পটাপট ওলাইছে যে সেইকাৰণে এফালে ভিডিও আপলোডিং হৈ আছে ৰখি আছো দেৰিও হৈ গৈ আছে আমি যাব মই হাত ভৰি চেণ্ডেল দি গ'ল তই যা হাতখন কি কৰি আছা মই এইবিলাক কৰি কিনে যাওঁ এই কুকুৰাবিলাকৰ পৰা শান্তি নাই দেই খাই আছো ক'ত যাম আমি ব'লক এই ভাত এই আমাৰ পকৰি বনোৱা মানুহ দোকানত লাইট ফিটিং কৰি থকা হৈছে পকৰি বনাই শেষ হৈছে কিন্তু আকৌ বনাব আৰু এতিয়া গাইজ কালিৰ পৰা ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিলোঁ মানে কালি যে তালৈ গ'লোঁ নতুনকৈ দোকানখন খুলিছে যাৰ কাৰণে মানে সিহঁতৰ বস্তু বাহানিবিলাক মানে পূৰা কমপ্লিট হোৱা নাই অনা মেলা তো সিহঁতৰ ঘৰৰখিনিয়ে মানে ইফালে সিফালে কৰি থাকোঁতে মানে টাইম গৈছিলে তো মই মানুহ আহিলে মানুহক বনাই মেলি মানে দিয়া মেলা অলপ কৰি দিলোঁ সেইকাৰণে ভিডিঅ' চিডিঅ' ৰেকৰ্ড কৰিব নোৱাৰিলোঁ ইয়াৰ উপৰি মানে কি হ'ল মই ভিডিঅ'টো কালি দিয়া ভিডিঅ'টো আপলোড কৰি লৈ গ'লোঁ আমাৰ ইয়াত মানে ৱাইফাই আছে তো ৱাইফাই মানে জিঅ' ফাইবাৰত মানে পূৰা পটাপট গুচি যায় তো মই 50% ওপৰত লৈ গুচি গ'লোঁ তো মোৰ নেট আছে বুলি তিনিআলি নেট চলিব বুলি ভাবি পেলাই লৈ গ'লোঁ কিন্তু ভিডিঅ'টো যোৱা নাছিলে তো ভিডিঅ'টো গৈ থাকিলেতো যোৱা নাই কাৰণে মই কি ক'লোঁ জিঅ' কানেক্ট কৰি পেলাই ভিডিঅ'টো পঠিয়াই আছোঁ আৰু ফোন লগাই থোৱাৰ কাৰণে মানে ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ কিন্তু বহুত ইণ্টাৰেষ্টিং হৈছিলে আচলতে আন্ধাৰো আছিলে কালি লাইট চাইটো ফিটিং কৰি আছিলে আজি কিন্তু বৰষুণ দিছে বতৰ একেবাৰে বেয়া মোৰ আপুনি অৱস্থা দেখিয়ে গম পাইছে মোৰ চৰ্দি হৈ গৈছে ডিঙিটো চেৰচেৰাই আছে আৰু কি মই চুৱেটাৰ পিন্ধা নাই মানে কাম কৰি থাকিলে মই চুৱেটাৰ পিন্ধিব নোৱাৰোঁ তো একদম বতৰটো আজি বেয়া পূৰা কুঁৱলী নিচিনা মাৰি আছে একদম কুঁৱলী নিচিনা বৰষুণ এটাও পৰি আছে তো নাজানো সিহঁতে আজি দোকান খোলে নে নোখোলে যদি খোলে মই নিশ্চয় যাম আপোনালোকক দেখাম তাত মানে একদম জমনি হয় আৰু আমি গোটেইখিনি মিলি যাওঁ ইমানে ফটোৱা হয় তো আপোনালোকক দেখাম আৰু এতিয়া উঠিলোঁ উঠি পেলাই চাহ তাহ খালোঁ নাইৰাক দি থৈ মেলি আহিলোঁ আৰু মই মোৰ ৰুম চাফা কৰিবলৈ কাৰণে আহিছোঁ এইবিলাক চাফা কৰি মায়ে অলৰেডি তলৰ ঘৰ চাফা কৰিলে আজি বিশেষ দেখুৱাবলৈ একোৱেই নহ'ব কিবা কিবি দেখাম আৰু যিখিনি কৰোঁ তাৰপিছতে আজি এতিয়ালৈকে যদি আপোনালোকে চাই আছে সেইকেইটা এটা কথা কওঁ কালিলৈ মই এটা মেকআপ ভিডিঅ' দিম মোৰ ভাগৰ মই বহুত দিনৰ পৰা ভাবি আছোঁ মেকআপ ভিডিঅ' এটা দিম বুলি মোৰ মানে চেল্ফ মেকআপ এটা মই কেনেকৈ নিজে নিজক মেকআপ কৰোঁ একদম কম প্ৰডাক্ট দি পেলাই তো সেইটো আপোনালোকে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কালি চাবলৈ কাৰণে আৰু প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাইছে বাৰু নতুন চেনেল হিচাপে মোৰ মতে বহুতখিনি মোৰ মৰম পাইছোঁ মানে মই ভিউজ পাইছোঁ ভিডিঅ' কেইটাত আচলতে ইউটিউবে মোক বহুত ইম্প্ৰেশ্যন দি আছে ভিডিঅ'খিনিত কিন্তু মানুহে ক্লিক কম কৰি আছে ইয়াৰ দুটামান ভিডিঅ'ত মোক 2000, 6000, 7000 মানুহলৈকে ইম্প্ৰেশ্যন দি আছে কিন্তু মানুহে ক্লিকটো কম কৰিছে গতিকে প্লিজ আপোনালোকে ক্লিক কৰক চাওক চেনেলটো ছাবস্ক্ৰাইব কৰক গতিকে চব মানে সৰুৰ পৰাই ওপৰত এটা হয় গতিকে সৰুৰ পৰা ওপৰত হ'বলৈ হ'লে আপোনালোকৰ ছাপৰ্ট লাগিব গতিকে সেইখিনি কৰি দিয়ক আৰু কি ক'ম আৰু আকৌ কৈছোঁ আপোনালোকে যদি মোৰ পৰা কিবা জানিব বিচাৰে মোৰ বিষয়ে জানিব বিচাৰে মোৰ ওপৰত যদি কিবা ভিডিঅ' লাগে মোৰ লাইফটোৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক দিম আৰু তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কালিৰ পৰা আজি দিনটো আধালৈকে দিম আকৌ মই এডিটিং কৰি কালিৰ পৰা আজিটো মিলাই মই ভিডিঅ' দিম মই এনেকৈহে মানে ডেইলি দিব পাৰিম তো আকৌ যিখিনিলৈকে ৰেকৰ্ডিং কৰিম তাৰপৰা সেইখিনিৰ পৰা আকৌ কালি আধালৈকে মই ৰেকৰ্ডিং কৰিবলৈ ডেইলি ভিডিঅ' দিম নহ'লে মানে মোৰ নহয়গৈ মানে দিনটো ৰেকৰ্ড কৰি পেলাই পিছবেলা এডিটিং কৰি পঠিয়াবলৈ বহুত দিগদাৰ হয় মানে লৰালৰি হৈ যায় তো মোৰ থাম্বনেল বনাবলৈ মানে বহুত দিগদাৰ হয় যেনে তেনে বনাই দি দিওঁ আৰু গতিকে আপোনালোকে ভিডিঅ'খিনি চাই থাকক দেই ইফালে মই খুৰীহঁতৰ যাবলৈ ওলাইছোঁ আৰু এনেকৈ ব্লগিং কৰি গৈ থকাৰ কাৰণে কেকাই বাৰাণ্ডাৰ পৰা বহি চাই কিনি হাঁহি আছে সেইটো চব মোৰ মানে লাজ লাগে এনেকৈ মানুহৰ আগত ৰেকৰ্ড কৰিবলৈ কেকাহঁতৰ আগত লাজ লাগে
এইফালে আকৌ মায়ে ৰুটি বনাই আছে আজি মানে ডেকা ৰুটি খাই মানে দুপৰীয়া ভাত খোৱা টাইমেই হ'ল তো তাৰ কাৰণে সেই ৰুটি চুটি বনাই আছে তো গাইজ মই এতিয়া বনাই আছোঁ শুকান মাছৰ চাটনি প্ৰথমে মই পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ আৰু শুকান মাছখিনি ভালদৰে কাটি পেলাই মই মানে গৰম পানী দি তিয়াই ল'লোঁ তাৰপৰা সেইখিনি অকণমান তেলত ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰাৰ পিছত পিঁয়াজ নহৰু ভাজিছোঁ তাৰপৰা ইয়াতে দিম জলকীয়া তাৰপৰা সেই শুকান মাছখিনি দি পেলাই বনাম মানে মই শুকান মাছখিনি ভালদৰে চাফা কৰি অকণমান তেলত ভাজি ল'লোঁ আৰু লগতে গৰম পানীটো তিয়াই পেলাই ভাজিছোঁ তাৰপিছত মই সেই একেখন পেনতে অলপ এটা পিঁয়াজ মানে সৰু চাই এটা পিঁয়াজ ভাজি পেলাই অকণমান নহৰু দিছোঁ তাৰ পানী দি দিছোঁ তাৰপৰা সিজিবলৈ কাৰণে তাৰপিছত শুকান মাছখিনি হেৰি কৰিম এইফালে আকৌ মায়ে ফুলকবি আৰু আলু মানে গৰম পানীত তিয়াই থৈছে দাইল দি বনাবলৈ কাৰণে তো ভাবিলোঁ সেয়াও দেখাই দিওঁ এইফালে দাইল তিয়াই থৈ দিছে আৰু এয়া ঘৰৰ জলকীয়া আকৌ মানে এতিয়া ছিঙি আনিছে মানে নাছিলে মাকলৈ আনিব যোৱা এই বহুতখিনি পকি আছিলে আনিলে তাৰে দুই কেইটামান মানে মই শুকান মাছৰ চাটনি দিম আৰু ইয়াৰ দুটাও যদি দিওঁ মানে বহুত জ্বলা হয় সেইকাৰণে মই সৰহকৈ দিছোঁ শুকান মাছৰ চাটনি জ্বলা হ'লে ভাল আৰু সেই পানীখিনি থকা অৱস্থাতে মই জলকীয়াকেইটা কাটি দি দিছোঁ যাতে ভালদৰে জলকীয়াকেইটা সিজে তাৰপিছত পানীখিনি শুকোৱাৰ পিছত সেই শুকান মাছখিনি দি ভালদৰে লাৰি মিক্স কৰি পেলাই অকণমান টাইম চিমত থাকি ভাজিবলৈ দিম তাৰপিছত আৰু ধনিয়া পাত দি সেইখিনি ৰাখি দিম আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়া মামী মই কিবা বনাইছোঁ আঠা আপোনাৰ ভালনে এতিয়া এই দেখোন ইমান ধুনীয়া খেলা আছে মোৰ ওচৰত বস্তুখিনি নাই মানে ইমান কেঁচি পিছাবোৰ মই সেই আছা মামী হাই এনেকৈ দেখাই দিয়া নেকি হাই হাই এতিয়া মই কিবা বনাইছোঁ আপোনাৰ এয়া এনেকৈ দেখাই দিয়া ৰ'বা ইমান ধুনীয়া আছে এই দেখো বাহ ভাল লাগিছে নে লাগিছে ভালকৈ দেখুৱা আকৌ এই দেখো চোৱা ইমান ধুনীয়া আছে এইটো ব্লগটো ষ্টাৰ্ট ইমান লগত খেলি আছোঁ কি মানে এনেকুৱাবিলাক বনাই দিছোঁ তাই বনাব পৰা নাই শিকাই দিছোঁ মই তাইক ৰ'বা মই কাটি দিম তাৰপৰা এতিয়া আঠাটো দিয়া আঠা দি গল দিম এইটো ইমান ডাঙৰ আঠাটো আঠাটো মামী আঠাটো কালে নাইতো এইটো নাই শুকাই গ'ল অকণমান দিয়া অকণমান অকণমান দি দিয়া এই হাতে দিয়ে দিয়া হাতে দি চাওঁ ৰ'বা এতিয়া এইটো মই কাটি দিম দেই এইটো যে মই কাটিলোঁ আৰু এইটো এতিয়া তুমি কাটা তো গাইজ আজিৰ ভিডিঅ'টো এনেকৈ আগবঢ়ালোঁ আৰু একো কণ্টেণ্ট বিচাৰি নাপালোঁ যিমান পাৰোঁ আপোনালোকে ভালদৰে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম কাইলৈ মই এটা ভাল মেকআপ টিউটৰিয়েল দিম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কেতিয়ালৈ আহোঁ বাই